Hi guys, welcome back to my YouTube channel Mix Bishu. তো হোৱাটছআপ আজিকালি সকলোৱে ব্যৱহাৰ কৰে, আপুনিও ব্যৱহাৰ কৰে, ময়ো ব্যৱহাৰ কৰোঁ। তো অকল হোৱাটছআপটো ব্যৱহাৰ কৰিলে নহ'ব, হোৱাটছআপৰ বিষয়ে কিছুমান বস্তু জানিব লাগিব। তো মই মানে যিকেইটা কিছুমান বস্তু ব্যৱহাৰ কৰিছোঁ হোৱাটছআপত, যিকেইটা বস্তু নেকি জানিলে আপোনালোকৰ বহুত লাভ হ'ব। তো ব'লক আজি হোৱাটছআপৰ কেইটামান টিপছ আপোনালোকক জনাওঁ। আপোনাক যদি কোনোবাই ব্লক কৰি থৈছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ চাব? বহুতে ক'ব যে প্ৰফাইল নাথাকে, তাৰপিছত ষ্টেটাছ নাহে আৰু মেছেজ দিলে এটা টিক হয়। তো হয়তো মানুহজনে নেটটো অন কৰা নাই বা প্ৰফাইল ৰিমুভ কৰি থৈ দিছে বা এইটো ষ্টেটাছ দিয়া নাই। তো ব্লক কৰিছে নে নাই সেইটো চাবলৈ আপোনালোকে প্ৰথমতে মই আহি গ'লোঁ মোৰ হোৱাটছআপত। এতিয়া এই মানুহজনে, এই ৰিংকু নামৰ মানুহজনে মোক ব্লক কৰিছে নে নাই সেইটো চাবলৈকে প্ৰথমতে আপুনি এটা গ্ৰুপ খুলিব লাগিব। তো মই এটা প্ৰথমতে গ্ৰুপ খুলি ল'ব লাগিব, নিউ গ্ৰুপ। তো ইয়াতে যিজন মানুহে আপোনাক ব্লক কৰিছে বুলি ভাবিছে, তো সেইজন মানুহক এড কৰিব লাগিব। মই ইয়াতে ৰিংকু নামৰ মানুহজনে মোক ব্লক কৰিছে নে নাই, তেতিয়াহ'লে মই সেইকাৰণে ৰিংকুক এড কৰিব লাগিব। ৰিংকু আৰু এনেকৈ এড কৰাৰ পিছত আপুনি গ্ৰুপৰ এটা নাম দিব লাগিব। যিকোনো এটা নাম দি দিওঁ, মই ইউ দি দিওঁ, ইউ। তাৰপিছত গ্ৰুপটো অ'পেন কৰিব লাগিব, ক্ৰিয়েট কৰিব লাগিব। আৰু গ্ৰুপটোত যদি মানে ৰিংকু এড হৈছে তেতিয়াহ'লে আপোনাক ব্লক কৰা নাই, আৰু যদি এড হোৱা নাই তেতিয়াহ'লে আপোনাক ব্লক কৰিছে। এইটো চাওক, ইয়াতে এড হোৱা নাই, মানে ৰিংকুৱে মোক সঁচাকৈয়ে ব্লক কৰিছে। তো ছেকেণ্ড টিপছ যোনটো আছে, ছেকেণ্ড টিপছটো হ'ল আমাৰ সকলোৰে মানে হোৱাটছআপত কিছুমান গ্ৰুপ থাকে। কিছুমানৰ হয়তো বিজনেছৰ গ্ৰুপ থাকে, কিছুমানৰ হয়তো লগৰ গ্ৰুপ থাকে, কিছুমানৰ হয়তো কিবা খেলা কিবা কিবি গ্ৰুপ থাকে আৰু। তো সেই গ্ৰুপবিলাকত বহুত মানুহ থাকে। তো আপুনি যদি কোনোবা এজনক ডাইৰেক্ট টাৰ্গেট কৰি কথা ক'ব বিচাৰে, তো সেইটো কেনেকৈ কৰিব? তো সেইটো কাৰণে হোৱাটছআপে এটা ছিষ্টেম দি থৈ দিছে। তো কি সেই ছিষ্টেম চাওঁ আহক। প্ৰথমতে আপুনি হোৱাটছআপটো অ'পেন কৰি ল'ব। হোৱাটছআপটো অ'পেন কৰি লৈ ইয়াতে কোনোবা এটা গ্ৰুপ অ'পেন কৰিব লাগিব, আপোনালোকৰ তাত যি গ্ৰুপে থাকে। মই ইয়াতে অনলি ফ্ৰেণ্ডছ নামৰ গ্ৰুপটো অ'পেন কৰিছোঁ। অনলি ফ্ৰেণ্ডছ নামৰ গ্ৰুপটো অ'পেন কৰাৰ পিছত ইয়াতে মই ধৰক কোনোবা এজনক ডাইৰেক্ট মেছেজ দিব লাগে টাৰ্গেট কৰি। তো ইয়াতে মই প্ৰথমতে @টো ক্লিক কৰিব লাগিব। @টো ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ডাইৰেক্ট এখন লিষ্ট আহি গৈছে। যদি আপুনি যাক দিব বিচাৰে আপুনি তাৰ নামটো মানে ক্লিক কৰি দিব লাগিব। ছাপ'জ মই ইয়াতে চিন্ময়ক মেছেজটো ডাইৰেক্টলি দিম আৰু। তো চিন্ময়ক ক্লিক কৰি দিয়াৰ লগে লগে @চিন্ময় আহি গ'ল। এতিয়া মই সুধিম, মানে মই ধৰক চিন্ময়ক সুধিব লগা হ'ল যে ভাত খালি নে। তো এই মেছেজটো মই ডাইৰেক্ট চিন্ময়ে পাব। তো এনেকৈ আপোনালোকে সেই কৰিব পাৰে, ডাইৰেক্ট টাৰ্গেট কৰি কথাটো ক'ব পাৰে। তো গাইজ 3 নম্বৰ যোনটো টিপছ আছে, 3 নম্বৰ টিপছটো মানে আমাৰ সকলোৰে কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা আমাৰ মানে হোৱাটছআপত কিছুমান ইম্পৰ্টেণ্ট মেছেজ আহে বা ইম্পৰ্টেণ্ট মেছেজ থাকে। সেইটো হয়তো আপোনাৰ গাৰ্লফ্ৰেণ্ডৰে হওক বা বয়ফ্ৰেণ্ডৰে হওক বা বেলেগ হওক। তো সেই মেছেজবিলাক যদি আমি পিছতো ধৰক চাব বিচাৰোঁ বা মানে ধৰক মেছেজবিলাক চালে ভাল লাগে, তো সেইটো কাৰণে হোৱাটছআপে মানে এটা ছিষ্টেম দি থৈ দিছে। তো কি সেই ছিষ্টেমটো চাওঁ আহক। তো আপুনি যাৰে মেছেজ ইম্পৰ্টেণ্ট বুলি ভাবে তাৰে চাৰ্টটো খুলি ল'ব। মই ইয়াতে ৰিংকুৰ চাৰ্টটো খুলি লৈছোঁ। তো ইয়াতে মোৰ চবতছে কি বেছি ইম্পৰ্টেণ্ট মেছেজ দুটা হ'ল এই দুটা মেছেজ। তো এই দুটা মেছেজত আপুনি প্ৰথমতে এনেকৈ ক্লিক কৰি ধৰিব। মই এই দুটা মেছেজ ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাব এটা ষ্টাৰ মাৰ্ক আছে, ষ্টাৰ মাৰ্কটোত ক্লিক কৰি দিব। এতিয়া মোৰ ইমান স্ক্ৰল কৰি বিচাৰি থাকিব দৰকাৰ নাই। তো মই ইয়াতে এনেকৈ কাটিলোঁ। তাৰপিছত ইয়াতে ওপৰত 3টা ডট আছে, 3টা ডটত ক্লিক কৰিব আৰু ইয়াতে চাব লিখা আছে ষ্টাৰ্ট মেছেজ। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, ইয়াতে মোৰ মানে মেছেজ দুটা আহি গৈছে, যে ৰিংকুৰ মেছেজ দুটা আহি গৈছে। তো এতিয়া মোৰ মানে ইমান স্ক্ৰল কৰি থাকিব দৰকাৰ নাই, ইমান কষ্ট নহয়। ডাইৰেক্ট ইয়াতে ক্লিক কৰিছোঁ আৰু ইয়াতে চাওক মেছেজ দুটা আহি গৈছে। তো এনেকৈ আপোনালোকে চাব পাৰে। তো গাইজ আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু লগতে চেনেলত যদি কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আৰু এটা হোৱাটছআপৰ ওপৰতে ভিডিঅ' বনাম, মানে আহি আছে আৰু দুদিনমান দেৰিকৈ। তো এইখিনিয়ে আছিল। বাই বাই, জয় অসম।